চুমুকিছে আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ ঈশ্বৰৰ কৃপাত। আৰু আজি ভাবিছোঁ মই মানে দিনটো কি কৰোঁ আৰু দিনটো কি নকৰোঁ, ক'ত যাওঁ, এনেই ভাবিলোঁ এনেকৈ ভিডিঅ' এটা বনাওঁ। আৰু বহুত দিন হ'ল ভিডিঅ' দিয়াও নাই, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া চাওক আমাৰ কোৱাৰ্টাৰবোৰ দিছেনে। এয়া আমাৰ কোৱাৰ্টাৰ, ইয়াতে আমি থাকোঁ। আৰু কালি বৰষুণ আহিছিলে, খুব বেছি বৰষুণ অহাৰ কাৰণে মানে পূৰা ৰাস্তা ভিজি আছে। আৰু এইটো চাওক, ই বহুত দুষ্ট, কিন্তু আমাৰ চেণ্ডেল কাপোৰ চাপোৰ ই চব লৈ যায়। পাউদানি, ভৰি মোচা, মানে চেণ্ডেল জোতা কাটি শেষ কৰি দিয়ে। বহুত বদমাছ আছে। সেউজীয়া পৰিৱেশটো দেখিলে সঁচাই বহুত ভাল লাগে আৰু এনেকুৱা লাগে যেন মই ঘৰতে আছোঁ। মানে কি সেউজীয়া পৰিৱেশটো দেখিলে ঘৰলৈ মনত পৰে সদায়। আৰু খুব ভাল লাগে, এইফালে বহুত ধুনীয়াকৈ হাৱা আহি থাকে, ঠাণ্ডা ভাল লাগে। বৰষুণ আহিলেও ভাল লাগে, ৰ'দ দিলেও ভাল লাগে। আগতে মোৰ বহুত ফুল আছিল আৰু সেইবোৰ ফুল মৰি গ'ল। তেতিয়া মানে এটা সময়লৈকে থাকে আৰু এইখিনি ফুল মই আকৌ নতুনকৈ আনি লগাইছোঁ। গতিকে সেয়া ফুলি আছে ধুনীয়াকৈ, আৰু সময় লাগিব বাকীখিনি ফুলিবলৈ কাৰণে। আৰু এইখিনি আগফালে মই বেলকনিত থৈছোঁ, আৰু ইফালে আৰু দুজোপা আছে। এই দুজোপা মই পিছফালে থৈছোঁ। এই দুজোপা অলপ মৰি গৈছে, আৰু যেতিয়া ভাল হয় আকৌ আগফালে লৈ যাম বুলি ভাবিছোঁ। মানে সময় এনেকুৱা হয়, সময় বহুত নাটনি হৈ যায়। মই মাইনাকে চামনে, ফুলে চামনে, ঘৰৰ কামেই কৰি মানে ভাত বনামনে, এনেকুৱা মানে হৈ যায়। বহুত কষ্ট, বহুত দিগদাৰ হয়। আমাৰ কলিজা উঠি গ'ল। ৰুটি নাজে, হা কিয় ইমান জল্দি উঠি গ'লা? এইফালে চা, হাঁহি দি আছে নহয় দেহা। বুবু বুবু, তাই শুই উঠাৰ পিছত মই তাইক অলপ বাহিৰত লৈ আনো। আৰু বাহিৰত লৈ আনো মানে কি ভাল লাগে, সিহঁতিও বাহিৰত থাকিব বিচাৰে। গতিকে অলপ পোৱালি মানুহ বাহিৰত থাকিব ভাল পায়, আৰু বাহিৰৰ বতাহ ৰ'দ পাব লাগে ছোৱালী মানুহ। সেইকাৰণে দেখাচোন, খুব ভাল পায় কিন্তু বাহিৰত আহি পেলাই, বাহিৰত থাকি। ভাল লাগিছে, ধুনু লাগিছে, ধুনু লাগিছেনে? কৈ দেচোন, ধুনু লাগিছে। আজি আমাৰ চাহৰ লগত আছে পৰঠা, চাহ, বিস্কুট, ভুজিয়া। খাই লওঁ। ভিডিঅ'টোত আৱাজ আহিব, কটো নকৰিবা। আৰু এতিয়া ধুনীয়াকৈ চাহকণ খাই লওঁ। তাৰপিছত লগ পাই আছোঁ আপোনালোকক ৰাতিপুৱা। মানে মই খোৱা দেখি বেছি কৰি দেখাইছোঁ অলপ। এতিয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ, আৰু তাত গৈ লগ পাই আছোঁ আপোনালোকক। এয়া আমাৰ চব অসমৰ পৰিয়াল, আমি বেংগলৰতে চবেই একেলগে মিলি থাকোঁ। হাই কৰি দিয়া। মোৰ নগাঁও, এইফালে মোৰ ক'ত আছিলে চিলাপথাৰ। আমি ইয়াতে ধুনীয়াকৈ আৰু অসমৰ হয় বেংগলৰত থাকোঁ। গতিকে ভাল লাগে, গোটেইখিনি একেলগতে মিলি জুলি থাকোঁ। আজি আমাৰ ইয়াতে আছে প্ৰেক্টিচ, আৰু আমি এতিয়া প্ৰেক্টিচ কৰিম। আৰু বিহু প্ৰগ্ৰেম আছে ইয়াতে, গতিকে আপোনালোকক দেখাইছোঁ ভিডিঅ'টো। এতিয়া শেষত নাচি ভাগৰ লাগি গ'ল, গতিকে চবেই খানা খাবলৈ বহিছে। আমি আলহী ঘৰত খানাও ভাত খাবলৈ। আজি ভাতত আছে আমাৰ মাটিমাহ, মাংস আৰু বডি আলু ভাজি। গতিকে আমি খাই লওঁ ধুনীয়াকৈ। আৰু এতিয়া আমি বৌহঁতৰ ঘৰৰ পৰা আহি বাহিৰে মল পাই গ'লোহি। আৰু মলত আহি ভাবিলোঁ মাইনাৰ কাৰণে চাইকেল এখন লওঁ ৱাকিং কৰিবলৈ, আৰু খুবেই মানে জৰুৰী দৰকাৰ হয়, ইয়াত লাগেই। গতিকে সেইবাবে লৈ লোৱা হ'ল। আৰু কেনেকুৱা লাগিছে চাইকেলখন নিশ্চয় জনাবচোন। আৰু এইখন চাইকেল আনিলোঁ আমাৰ ৰিয়াঞ্চিৰ কাৰণে। কেনে লাগিছে জনাবচোন বাৰু। আজিলৈ ব্লগটো ইমানেই, আৰু ইমানতে সামৰণি মাৰিছোঁ। আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে প্লিজ ক্ষমা কৰিব। আৰু ব্লগটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। আৰু যদিহে ভাল লাগিছে প্লিজ কমেণ্ট, লাইক এণ্ড শ্বেয়াৰ কৰি দিব। আৰু
কি ক'ম, নতুন ব্লগ এটালৈ পুনৰ আহিম আকৌ আপোনালোকৰ মাজলৈ। আজিলৈ বাই, শুভৰাত্ৰি, গুড নাইট।